নমস্কাৰ বন্ধুসকল, আমাৰ এই নতুন চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, কিছু বছৰ পূৰ্বে আমাৰ চিনাকি হৈছিল ইবোলা নামৰ বেমাৰ এটিৰ লগত। বাদুলিৰ জৰিয়তে মানুহৰ দেহলৈ সংক্ৰমণ বিয়পোৱা এই ভাইৰাছবিধে সহস্ৰাধিক মানুহৰ প্ৰাণ লৈছিল। ইয়াৰ কিছুদিন পিছত আহিছিল জিকা নামৰ এবিধ ভাইৰাছ, যিয়ে গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ গৰ্ভস্থিত সন্তানৰ প্ৰাণ কাঢ়ি লৈছিল। এতিয়া আমাৰ দেশত আৰু এবিধ নতুন ভাইৰাছ চৰ্চালৈ আহিছে, যাৰ নাম হ'ল নিপা বা NIV সংক্ৰমণ। অৱশ্যে এই ভাইৰাছবিধ একেবাৰে নতুন নহয়। এই ভিডিঅ'টিত আমি নিপা নামৰ এই ভাইৰাছ বা বেমাৰবিধৰ বিষয়ে কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিছোঁ। আহকচোন বন্ধুসকল, প্ৰথমতে জানি লওঁ এই ভাইৰাছবিধ চৰ্চালৈ অহাৰ কাৰণ কি। সম্প্ৰতি নিপা নামৰ এই ভাইৰাছ চৰ্চালৈ আহিছে কেৰালাৰ কোঝিকোড অঞ্চলত। এতিয়ালৈকে 10 জনৰ মৃত্যু এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত। নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মগজুত হোৱা জ্বৰৰ প্ৰকোপত কেৰালাত এইসমূহ মানুহৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিপা ভাইৰাছ ৰাইবোনিউক্লিক এচিড বা সংক্ষেপে RNA নামৰ এক ধৰণৰ ভাইৰাছৰ প্ৰকাৰ। ইয়াক NIV সংক্ৰমণ নামেৰেও জনা যায়। এই ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰৰ চিকিৎসা এতিয়ালৈকে ওলোৱা নাই, কিয়নো এই ভাইৰাছৰ ভেকচিন এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মত অনুযায়ী নিপা এক ধৰণৰ দ্ৰুতগতিত প্ৰসাৰিত হৈ থকা ভাইৰাছ, যি পশুৰ পৰা মানুহৰ দেহলৈ বিয়পে। বিভিন্ন ধৰণৰ পশু যেনে গাহৰি, ঘোঁৰা, কুকুৰ আদিৰ পৰা মানুহৰ দেহলৈ এই ভাইৰাছবিধ সংক্ৰমণ হৈ আহে, তথা এই জন্তুবিলাকৰ স্বাস্থ্যৰো এই ভাইৰাছবিধে ক্ষতিসাধন কৰে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই ভাইৰাছবিধক জুনেটিক ভাইৰাছ বুলি আখ্যা দিছে। জুনেটিক ভাইৰাছ অৰ্থাৎ যিবোৰ ভাইৰাছ প্ৰথমে বিভিন্ন প্ৰাণী বা জন্তুৰ দেহলৈ বিয়পে, তাৰ পিছত ক্ৰমান্বয়ে মানুহৰ দেহলৈ বিয়পে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ব্যক্ত কৰা মতে নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে মানুহৰ 70% লৈকে মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে। নিপা ভাইৰাছৰ উৎপত্তিস্থল 1998 চনত মালয়েছিয়াৰ কাম্পুং চুনগাই নিপা নামৰ এখন ঠাইত এই ভাইৰাছ প্ৰথমে ধৰা পৰে, আৰু তাৰ পৰাই ঠাইৰ নাম অনুসৰিয়ে এই ভাইৰাছৰ নাম নিপা ৰখা হয়। অৱশ্যে আদি অৱস্থাত এই ভাইৰাছৰ ইণ্টাৰমিডিয়েট বাহক গাহৰি আছিল। পিছলৈ বাদুলিৰ দেহলৈ এই ভাইৰাছ বিয়পিবলৈ ধৰে। বৰ্তমান চিকিৎসা বিজ্ঞানীসকলে কোৱা মতে এই ভাইৰাছৰ মূল বাহক হ'ল বাদুলি। 2008 চনত বাংলাদেশত মানুহৰ দেহত প্ৰথম নিপা ভাইৰাছ ধৰা পৰে। পিছলৈ ভাৰতত চিকিৎসালয়ত মানুহৰ শৰীৰৰ পৰা আন মানুহৰ শৰীৰলৈ এই ভাইৰাছ বিয়পিব ধৰা পৰিলক্ষিত হয়। পৰিবাহক উল্লেখ্য যে বাদুলিৰ পৰা এই ৰোগৰ সংক্ৰমণ হয়। বাৰীৰ গছৰ ফল মূলত কামোৰ বহালে আৰু সেইবোৰক মানুহে খালে নিপাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে বাদুলিৰ বাহিৰেও অন্য জন্তু যেনে গাহৰি, ঘোঁৰা, কুকুৰ, মেকুৰী বা আন জন্তুৰ দেহৰ পৰাও এই ৰোগৰ বীজাণু মানুহৰ দেহলৈ বিয়পি পৰাৰ সম্ভাৱনা চিকিৎসা বিজ্ঞানীসকলে নুই কৰা নাই। ভাৰতবৰ্ষত প্ৰথমে এই ভাইৰাছ 2001 চনত পশ্চিমবংগৰ শিলিগুৰিত দেখা দিছিল। মুঠ মৃতকৰ সংখ্যা আছিল 45 আৰু আক্ৰান্ত হৈছিল 66 গৰাকী লোক। বাংলাদেশত 2011 চনত এইবিধ ভাইৰাছৰ সন্ত্ৰাস দেখা গৈছিল। বাংলাদেশত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল 56 গৰাকী লোক আৰু মৃত্যু হৈছিল 50 গৰাকীৰ। এই ভিডিঅ'টি যুগুত কৰি থকাৰ সময়লৈকে কেৰালাত মুঠ 10 জন ব্যক্তিৰ মৃত্যু হৈছে আৰু আন 2 জন ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এতিয়া থৰতে জানিলো এই ভাইৰাছবিধ কি। নিপা এক এনেকুৱা ধৰণৰ ভাইৰাছ যি পশু পক্ষীৰ পৰা মানুহৰ দেহলৈ বিয়পে। ভাইৰাছবিধে মগজু বা শ্বাসতন্ত্ৰত প্ৰদাহ তৈৰীৰ মাধ্যমত মাৰাত্মক অসুস্থতাৰ সৃষ্টি কৰে। নিপা ভাইৰাছৰ দ্বাৰা এনচেফেলাইটিছ নামক মগজুৰ প্ৰদাহজনিত ৰোগ হয়। নিপা ভাইৰাছ বেমাৰটি অত্যন্ত স্পৰ্শকাতৰ। যি পৰিয়ালত এজন নিপা ভাইৰাছ ৰোগী পোৱা যায়, সেই পৰিয়ালত এই ৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এই ভাইৰাছ সম্পৰ্কে ভালদৰে নজনাকৈ আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ বিষয়ে ভালদৰে জানি লৈ সতৰ্ক থকাৰ খুবেই প্ৰয়োজন। কেনেকৈ বিয়পে? মূলতঃ বাদুলিৰ মাধ্যমেৰে নিপা ভাইৰাছ মানৱ দেহলৈ বিয়পে।
আমাৰ দেশত সাধাৰণতে ডিচেম্বৰৰ পৰা এপ্ৰিল বা মে মাহলৈ এই ভাইৰাছে আক্ৰান্ত কৰাৰ সম্ভাৱনা থাকে। এই সময়ত খেজুৰৰ ৰস সংগ্ৰহ কৰা হয় আৰু বাদুলিয়ে গছত বান্ধি ৰখা হাৰি বা পাত্ৰসমূহৰ পৰা ৰস খোৱাৰ সময়ত এই ৰসৰ লগত সিহঁতৰ লেলাউটি মিহলি হৈ যায়। সেই বাদুলিসমূহ নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ থাকিলে আৰু খেজুৰৰ সেই ৰস মানুহে পান কৰিলে এই ৰোগ বিয়পি পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে। আকৌ লেচু বা বগৰী জাতীয় ফল যিবোৰ বাদুলিয়ে আধা খাই বা স্পৰ্শ কৰি গুচি যায়, এই ফল খোৱাৰ ফলতো আমাৰ দেহলৈ নিপা ভাইৰাছ বিয়পিব পাৰে। কিন্তু ভয়ানক তথ্য এই হল যে মানুহৰ পৰা মানুহলৈও এই ৰোগ বিয়পিব পাৰে। নিপা ভাইৰাছত আক্ৰান্তৰ লক্ষণ। নিপা ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ 8 পৰা 12 দিন পিছত সাধাৰণতে বেমাৰৰ লক্ষণ প্ৰকাশিত হয়। আকৌ লক্ষণ প্ৰকাশ নোহোৱাকৈও ভাইৰাছবিধ 4 পৰা 45 দিনলৈ সুপ্ত অৱস্থাত থাকিব পাৰে। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিজনৰ দেহত প্ৰথমতে জ্বৰ আহে। ইয়াৰ পিছত মগজু ভয়াৱহভাৱে উষ্ণ হৈ যায়, ফলত মানসিক অস্থিৰতাই দেখা দিয়ে। মন মেজাজ সকলো সময়তে উত্তেজিত হৈ থাকে আৰু মাজে মাজে দেহত কঁপনিৰো সৃষ্টি হয়। ইয়াৰ উপৰিও এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হলে বমি বমি ভাৱ হোৱা তথা মাংসপেশীৰ বিষ ইত্যাদিৰ উপৰিও টোপনি ভাৱ হোৱা ইত্যাদি লক্ষণে দেখা দিয়ে। প্ৰতিৰোধৰ উপায়। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন প্ৰতিৰোধ ব্যৱস্থা হাতত ল'ব পাৰি, যেনে চৰাইয়ে আধা খাই যোৱা তথা মাটিত পৰি থকা ফল নোখোৱা, খেজুৰৰ ৰস পান নকৰা, সদায় ভালদৰে চাবোনেৰে হাত ধুই লৈ খাদ্যবস্তু স্পৰ্শ কৰা, এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মানুহৰ চিধা-চিধি শাৰীৰিক স্পৰ্শ এৰাই চলা, ৰোগীৰ থুক একাৰ য'তে ত'তে নেপেলাই মাটিত এটা গাঁত খান্দি তাত পেলোৱাৰ ব্যৱস্থা কৰা আৰু গাঁতটি পিছলৈ পুতি পেলোৱা, ৰোগীৰ পৰিচৰ্যা কৰাৰ পিছত হাত ভালদৰে ধুই বীজাণুমুক্ত কৰা ইত্যাদিৰ উপৰিও বেমাৰৰ লক্ষণসমূহ দেখা মাত্ৰই আতংকিত নোহোৱাকৈ চিকিৎসকৰ কাষ চপা উচিত। বন্ধুসকল, এই বেমাৰবিধ আমাৰ কাৰণে নতুন, সেয়েহে আমি অকণো আতংকিত নোহোৱাকৈ ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ হাতত লৈ সতৰ্কতা অৱলম্বন কৰা উচিত। এই ধৰণৰ আৰু অন্যান্য ভিডিঅ' চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক।